ভিউৱাৰ্ছ মোৰ নাম অংকিত শইকীয়া আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ শ্ব'লৈ। আজি মই আপোনালোকক দেখুৱাম এটা বইজ হোষ্টেলত কেনেকুৱা টাইপৰ ল'ৰা থাকে। মোৰ জীৱনৰ 3টা বছৰ মই কটাইছিলোঁ বি বৰুৱা কলেজ বইজ হোষ্টেলত আৰু 2টা বছৰ নীলাচল মেন্স হোষ্টেল তেজপুৰ ইউনিভাৰ্চিটি। চ' তাৰে অভিজ্ঞতা লৈ মই আজি আনি আছোঁ দ্য ক্ৰেজি থিংছ এবাউট বইজ হোষ্টেল। চ' গাইজ লাইট কেমেৰা একশ্যন। সকলো হোষ্টেলতে এনেকুৱা কিছুমান ল'ৰা থাকে যি সকলোৰে পৰা পইচা খুজি থাকে, কিন্তু এই পইচাবোৰ সি কেনেকৈ খোজে আৰু পইচাবোৰে কি কৰে চাওঁ হওক। এশ টকা এটা হ'ব নি? নাই নহয় পইচা। বহুত টকা দিলেচোন, কাইলৈ ঘূৰাই দিম মই। নাই ৰে ক'লোৱে আছোঁ। 50 টকা হ'ব নি? 50 টকাও নাই। পাৱ যদি দেচোন, মই বাকীটো মিলাম। নাই হ'ব বাদ দে। ঐ 30 টকা এটা হ'ব নি? নাই ৰে পইচা ক'লোৱে আছোঁ। 30 টকা এটা নাইনে তোৰ? চাইছোঁ 5 টকা এটা আছে। হ'ব 5 টকাই দিছোঁ। দে থেংক ইউ দেই, মই ঘূৰাই দিম পিছত তোক। পঢ়ি আছা নেকি? নাই পঢ়া আছোঁ। সমস্যা এটা হ'লো। কি হ'ল? নক'বা, মোৰ মানে 105 টকা এটা আছিলে। 100 টকাটো হেৰাই থাকিলে পুৰা। এতিয়া 5 টকাহে আছে, ঘৰৰ পৰা পইচা পঠাব পৰা নাই। তোমাৰ বানপানী হ'ল যে আমাৰ তাত বেংক চেংক বন্ধ। তোমাৰ একাউণ্টত কি টকা আছে? তোমাৰ কিমান লাগিব? মোৰ মানে 63 টকা এটা আছে একাউণ্টত, আৰু 37 টকা যদি তুমি ট্ৰান্সফাৰ কৰিব পাৰিলে মই 100 টকাটো উলিয়াই পিনি কিতাপখন কিনি ল'লো। ট্ৰেন্সফাৰ কৰিবলৈ অলপ প্ৰব্লেম হ'ব নহয় বহুত। বৰ সমস্যা হ'ল। তোমাৰ পাৰ্চত আছে নেকি বাৰু পইচা? 100 টকা দিলে হ'ব। 100 টকা ন? মই 105 টকা হ'লে মানে কিতাপখন কিনি আনিম। মই অলপ পঢ়িব আছে মানে। কেছেই দি দিবি। তুমি নাপাহৰিবা কিন্তু দেই, মই ঘূৰাই দিম তোমাক। একদম মনত ৰাখিবা তুমি। ঠিক আছে, মই ঘূৰাই দিম কিন্তু তোমাক। ভাইটি 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 দাদা নেকি? শুই আছা নেকি? কোন ডিপাৰ্টমেণ্ট? এবাৰ আহিছা? ক্ৰিকেট খেলা নেখেলা? শুনাচোন, এই হোষ্টেলৰ টিম এটা আছে, গম পাইছা নহয়? এই পইচা উঠাব লাগে ক্ৰিকেট বেটৰ কাৰণে। পইচাটো মই দিলোঁ মানে, কালি বেলেগ এজন দাদা আহিছিল লৈ গ'ল। এইটো এই টিমৰ মানুহ, আমাৰ চি টিম হয়তো। পইচা দিয়া 10 টকা। এই বাকী মানুহ দিছেতো। ঠিক আছে। দিয়া দিয়া, আহিবা দে খেলিবলৈ। ঠিক আছে। অকল পঢ়া শুনাই নহয় জীৱন। ভাইটি কি কৰি আছা? তুমি এইবাৰ আহিছা ন? নক'বা আৰু, সমস্যা এটা হ'ল মানে। এই আমাৰ হোষ্টেলৰ ল'ৰা এটা, তোমাৰ মানে তাক এইফালে লৈ মেণ্টেল লৈ যাম বুলি ভাবিছোঁ। এতিয়া অলপ বকি আছে আজি পৰা। এই ল'ৰা চোৱাচোন, চিনি পাইছা না? হয় দাদাটো দেখিছোঁ মই। কেতিয়া দেখিছিলা তুমি? কালি পৰহিয়ে দেখিছোঁ। কিন্তু আজি পৰাহে বকিব লৈছে এইবিলাক। যি বকি আছে, তোমাৰ দেশ সলাই দিয়ে, কিবা GST কমাই দিয়ে, এইবিলাক এই পগলা মানুহে কয় এইবিলাক। লৈ যাম বুলি ভাবিছোঁ। কিবা এটা মানে নিবলৈতো লাগে নহয়, তাকে তোমালোকৰ সহায় বিচাৰি আহিলোঁ। দিয়াচোন দিয়া, পাৰা যদি দিয়া কিবা এটা। দাদা মোৰ এয়া চব তুলি চুৰ কৰি লৈ গ'ল। এই তুলি কিনি ল'বা তুমি, বেলেগৰ পৰা আনি দিম মই তোমাক তুলি। তুমি পইচাটো দিয়া, একো নহয় এইবিলাক। তুলি মই আনি দিম তোমাক তুলি। দিয়া দিয়া দিয়া, 20 টকা দিয়া। 20 টকা 10 টকা দি পৰা দিয়া। তোমালোকে সহায় নকৰিলে কেনেকৈ হ'ব? মোৰ লগৰটো দিয়া 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 দেই, ঘূৰাই দিম কিন্তু পুৱাই আহি ঘূৰাই দিম। ভাইটি দাদা কওকচোন। পঢ়ি আছা নে গান শুনি আছা? এই অলপ প্ৰজেক্টৰ কাম কৰিছোঁ, গান শুনি বুলি। এই পঢ়া শুনা কেনে চলিছে বাকী? পঢ়া ঠিকে চলিছে, অলপ পইণ্টাৰ উঠাবলৈ অলপ কষ্ট এটা কৰি আছোঁ। তাকে মই তোমালোকৰ কাৰণে পইণ্টাৰ উঠোৱা বুদ্ধি এটা আনিছোঁ। হয় নেকি? কওকচোন। আমাৰ হোষ্টেলত বুজিছা নাই, ভগৱানটো তেনেকৈ নামানি ধূপ চুপ নজ্বলাই মুৰ্গী এটা নিছোঁ 10 দিমান। আচ্ছা, ভাল হ'ব ন? কোৱা ভালেই হ'ব। তোমাকে প্ৰথম আৰম্ভ কৰিম। নামটো কি কোৱাচোন? মোৰ ভাস্কৰ। দিয়া কেইটকা দিয়াচোন পটককৈ। এই দেখি লৈ আৰু কিহে দিবা কিবা এটা ন? বেছি নাই বাৰু দাদা, 20 টকা এটা লৈ যাওক ন। 20 টকাই নেকি? 20 টকা। সৰু আনিব লাগিব কিন্তু এতিয়া। ডাঙৰ অকণমান ডাঙৰ এটা ডাঙৰ নোট এটা আৰু ডাঙৰ তাকে 100 হ'বনে ন? ঠিক আছে দিয়া। আহিবা আকৌ আহিবা কৰিবলৈ, তেতিয়া পইণ্টাৰ বাঢ়িব। পইচা অলপ বাঢ়িব ন? বাঢ়িব বাঢ়িব। ঠিক আছে হ'ব দিয়া, ঠিক আছে আহিবা। ঠিক আছে দিয়ক। ঐ এই পইচা মিলি থৈ গ'ল যে, হাফ এটা লৈ গৈ আছোঁ ৰ মই। তই ৰেডি হচোন। সকলো হোষ্টেলতে এনে কিছুমান ল'ৰা থাকে যাৰ মাথাৰ তাৰ অলপ ছিগি থাকে, আৰু আমি এওঁলোকক নাম দিছোঁ দ্য চাইকো। Bum volenaut, bum volenaut. Oi, Paulinho.
চিয়'ৰ মই পাহৰি গ'লো একদম ঠিক আছে দে থেংক ইউ এই পোৱালি হ'লা এই মেচ মেনেজাৰ কোন বে এই মাতি আন যা একদম বাল খানা খুৱাইছে বে একদম মানে এইটো গৰু খানা বে গৰু খানা একদম মানে আজি মেচ মেনেজাৰক আহিবলৈ দে তাক এতিয়া চেছ কৰি আছো বে তহঁতি ভাল পাইছ খাই পেলাই তই মেচ মেনেজাৰ নেকি কি খুৱাইছে কি খা ল খা আৰে মানে নহয় চুপ খা কি খুৱাইছে ঘৰ গৈ বাপেক খোৱাগে যা গৰুৱে খাই নাই নামা খানা এই ইউনিভাৰ্চিটিৰ বাহিৰত গৰুকেইটা খাবি কি যা খানা খুৱাইছে সকলো হোষ্টেলতে পঢ়াত কিছুমান এনেকুৱা চিৰিয়াছ ল'ৰা থাকে যিবোৰৰ কাৰণে আমি পঢ়াত চিৰিয়াছ নোহোৱা ল'ৰাবোৰৰ খুব উপকাৰ হয় আৰু তেওঁলোক আমাৰ কাৰণে ভগৱান ঐ পঢ়া হৈছে নাই এই বেগ কেলা একো হোৱা নাই বেগ কি মোৰ মাথা চাথা বেয়া হৈ গৈছে বে কাইলৈ কেলা গ'ল আৰু কেলা ব'ল দীপকৰ ওচৰত যাওঁ ব'ল কিবা বুজাই দিব আহি ব'ল 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 দীপক পইচা মোৰ নিজৰে বহুত পঢ়িবলগীয়া আছে মই এতিয়া তহঁতক পঢ়াব নোৱাৰোঁ দেই একদম নোৱাৰোঁ বেয়া নাপাবি তহঁতি চোৱা বন্ধু দীপক মানুহক সহায় কৰাটো পৰম ধৰ্ম এই ফ্ৰেণ্ড ইন ডিড এই ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড ডিড অ বন্ধু শ্বেয়াৰিং ইজ এ কেয়াৰিং আৰে বন্ধু এই জ্ঞান যিমানে বিলাবা সিমানে বাঢ়িব অ'কে এই প্লট ষ্ট্ৰাকচাৰটো কি চলি আছে প্লাছ থিম এইটো আছে এইটো চব বুজিলেহে তেতিয়াহে তহঁতি লিখিব পাৰিবি নহ'লে পৰীক্ষা নহয় এইখিনি লিখিব লাগিব এইটো জানিব লাগিব এইটো জানিব লাগিব কি চলিছে আছো এই বুজাই ল'ব তেহেঁতক বুজাই আছো কিবা এটা নিজেতো নুবুজাই ভালকৈ হাল্লা কৰি আছ যা ওলাই যা বাহিৰত গৈ কথা পাতকে যা ইমান হাল্লা কৰিবলৈ আছে এই টাইপৰ হোষ্টেলৰ ওচৰৰ পৰা সাৱধান থাকিবা কিন্তু দেই গাইজ কিন্তু নহ'লে এওঁলোকে তোমালোকক নিজৰ ফিলচফি শুনাই মাথা খাই দিব আজিকালি যে বন্ধু কি ধুনীয়া ধুনীয়া ফটো দিছে চাচোন ইনষ্টা ইউজ কৰা নাই তুমি ইনষ্টা মই ইনষ্টাত আৰে ট্ৰেণ্ড ফ'ল' কৰিব লাগে এইবিলাক মই ট্ৰেণ্ডত নাযাওঁ বুজিছা মই আজিলৈকে জন্ম হোৱাৰ পৰা মই ট্ৰেণ্ডত নাই মুঠতে ট্ৰেণ্ডৰ বিপৰীত তেও তুমি চোৱাচোন কি ধুনীয়া ফটো দিছে গামোচা পিন্ধি পিন্ধি নাই গামোচা ব্লাউজ বনাইছে সেইটো তুমি ছফিষ্টিকেটেড বা ট্ৰেডিশ্যনেল বুলি ক'ব নোৱাৰা আচলতে ট্ৰেডিশ্যনেলৰ মিনিংটোলৈ আমি যাবলৈ হ'লে আমি ডিক্সনেৰীৰ সহায় ল'ব লাগিব ডিক্সনেৰী খোলা বন্ধু আৰু মই আচল বিউটি দেখাইছোঁ তাত শব্দৰ যোনটো বিউটি ন শব্দৰ বিউটিৰ লগত এই ইনষ্টাগ্ৰামৰ বিউটি নিমিলেতো তুমি শব্দৰ মাজত ডুব যোৱা চোৱা ইনষ্টাগ্ৰাম বস্তুটো কি হৈছে ইনষ্টাগ্ৰাম কালচাৰেল ইম্পেৰিয়েলিজম কালচাৰেলি তোমাক ইম্পেৰিয়েলাইজ কৰে এটাতো ছফিষ্টিকেটেড কথা দিছো মই আজি তুমি মোৰ কথাটো শুনো কোৱা তুমি বহুত আগলৈ যাবা মই আজি নকওঁ কনভাৰ্চৰ তুমি কনভাৰ্চৰ চাৰ্ট পিন্ধিব আহিছা মই নিপিন্ধো আজি মই কাপোৰে নিপিন্ধো মই খুলি দিম এওঁ কোন চিনি পোৱা এওঁ এজন ৰেভলিউচনাৰী বন্ধু মই আজিৰ পৰা একো নকওঁ তোমাক মই তোমাক এইবিলাকে তোমাৰ মনটো বুজিছা নে কলনাইজ কৰি দিছে তোমাৰ মনটো তই কৌস্তভ খবৰ খবৰ বিন্দাছ পজিটিভ হৈ গ'ল মোৰ পজিটিভ নিগেটিভ মাজতে আৰু পজিটিভ নেগেটিভৰ মাজত নাথাকিব সদায় পজিটিভত থাকিব মোৰ দৰে লাষ্ট ছেমিষ্টাৰত মোৰ মানে কলেজৰ বিষয়ে কৈছোঁ 3টা ছাবজেক্টত পায় তিনিটা কিন্তু মই হাৰ নেমানিলোঁ কাৰণ হাৰ কেনেকৈ মানিম হাৰ মানে আমাৰ কলেজৰ মটো নহয় আমাৰ ইউনিভাৰ্চিটিৰ মটো নহয় মই কোন ইউনিভাৰ্চিটি কোন দিল্লী ইউনিভাৰ্চিটি দিল্লী গৈছ দিল্লী নাই যোৱা তই নাই যোৱা সঁচাকৈ মানে ল' ক্লাছ মোৰ দৰে হা মই ট্ৰেভেল কৰোঁ বিজনেছ ক্লাছ পঢ়োঁ ফাৰ্ষ্ট ক্লাছ আৰু বাকী ৰিজাল্টটো কোন ক্লাছ ৰিজাল্টটো বাৰু সেইটো পাছৰ কথা নাই ৰিজাল্ট মেটাৰ নকৰে ন চবৰে ৰিজাল্ট মেটাৰ নকৰে এটা পজিটিভ থকাটো মেটাৰ কৰে নাই এনে ওলাই আহিলোঁ চিকাৰত চিকাৰ ভাল জমাটো ঐ জুবিন দাৰ সেই নতুন ভিডিঅ' চালে নাই মই জুবিন চুবিনৰ ভিডিঅ' নাচাওঁ জুবিন দাৰ মেইন মুভি মই তেওঁতকৈ ওপৰত
মোৰ ষ্টেণ্ডাৰ্ডছ বহুত ওপৰত আল্টিমেটলি মই হয় ক'ৰ পৰা কোন ইউনিভাৰ্চিটিত চবকে সুধিবা কেলে ছিকিউৰিটি সোধা মই এইবোৰ নুশুনো মই দিল্লী মোৰ আৰ্টৰ লেভেল বেলেগ আভান গাৰ্ড আৰ্ট ফৰ্মৰ নাম শুনিছা 17th century আৰ্ট ফৰ্ম যাওঁ নেকি ক'লে যাওঁ বহুত দেৰি হ'ল মোৰ লগত আহা জীৱন ইটছ এন এণ্ডলেছ জাৰ্ণি ব'লা মই কি কৈ আছিলোঁ লাইফ ইজ এন এণ্ডলেছ জাৰ্ণি বুজিছা কিছুমান চিনিয়ৰ্ছে জুনিয়ৰ্ছক ইমানেই কামোৰ দিয়ে যে তেওঁলোকে নাম পায় দ্য আল্টিমেট কামোৰ মেন পালি কি হ'ল আজিকালি বোলে তোৰ কেলা বহুত লেভেল তই বোলে মানুহ চিনিয়ে নাপাওঁ আজিকালি নহয় দাদা কি হ'ল হেৰি এইটো ফুল চাৰ্টৰ এইটো পুচাই গ'ল লৈছ হিৰ' তই হা বডি বিল্ডাৰ সলমান খান মা এইটো বটন তোমাৰ ওপৰটো আৰু বাদ দেচোন এই ইয়াৰ নামটো কি বাৰু ক মোৰ নামটো উপাধি কি অঁ উপাধিটো নাজানো মোৰ কি উপাধি নাই নেকি জল্দি ক উপাধিটো দাদা পাহৰিছোঁ যা 18 নম্বৰ ৰুমত যা সুধিয়াকৈ বিষ্ণু উপাধি কি যা ঠিক আছে দাদা হাজৰিকা এতিয়া গম পালি ডিপাৰ্টমেণ্ট কি দাদা পাহৰিলোঁ তই ডিপাৰ্টমেণ্ট নাজান ইটো ৱাল মেথড নহয় যা আকৌ দিয়া যা ABCD কেইটা হ'ব ABCD মানে এভাৰখিনি কথা কৈছে নেকি ABCD টোটেল 26টা ABCD কেইটা হ'ল ABCD টো 4টা হ'ল ABCD 4টা হ'ল এইবিলাক 26টা ক'ব আহে আটলান্টিক মহাসাগৰ তোৰ বৰ্গমিটাৰ কিমান মই ইয়াত নাচি আছো মই জোকাৰ মই জোকাৰ দেখিলা নাই অকল আমি এই টাইপৰ হোষ্টেলাৰ্ছ লাগে না নেৰেশ্যন নিদিওঁ আপোনালোকে নিজে চাই লওকচোন দীপক মইনো তোমাক সুধিব আহিছিলোঁ একেডি ছাৰৰ এছাইনমেণ্টটো কৰিছানে নাই আছে ক'ৰবাত তুমি চাই লোৱা ক'ত আছে দেখুওৱা না থৈছা তোমাক বেলেগ কিবা দেখাব এছাইনমেণ্টটো দেখুওৱা না ডাবল মিনিং কথা কৈ দেই ল'ৰা ছোৱালীটো চাই লো বুজিছে লেমেদা কিন কাৰণে মানুহে ভয় নাখায় কিবা যদি ঘপককৈ কৈও দিওঁ মাৰ চাৰ দি দিলে ভয় লাগে তুমি নাজানা হে ক্ষীণ বডিটো মেইন কথা নহয় তোক মই এবাৰ 28টা ল'ৰা মই অকলে 2টা ৰাউণ্ড কিক 4টা ফ্লেট কি বুজি পোৱা তুমি হা একো নাজানা তুমি জিগৰ দম লাগে ইয়াত তোৰ বডিটো ডাঙৰ কথা নহয় ন মাৰিলে কোনে এই বাহিৰত যে টকলাকে ল'ৰাটো যে 50 চলাই ফুৰে যে কোনে আহিলে তোক 50 চলাই সিহঁতে হেল্ল' বিষ্ণু জেং আছে জেং হেল্ল' অংকিত আৰে জেং হৈছে জলদি আহ আৰে প্ৰবীৰ ভাই জলদি আহ না জেং হৈছে ৰে জেং বল তই বোলে ইয়াক মাৰিলি মাৰিবি কি ডাঙৰ কথা সেইটো কি ডাঙৰ কথা চিনি পোৱা নাই হতে মোক এবাৰ 28টা ল'ৰা 2টা ৰাউণ্ড কিক 4টা ফ্লেট প্ৰবীৰ বুজাই দিয়া ইয়াক বুজাই দিয়া ইয়াক কি বুজাই প্ৰশ্ন উত্থাপন কৰে দম আছে যদি ইয়াক মাৰি দেখা ইয়াক মাৰিলে কি কৰিবি ইয়াক মাৰিলে কি কৰিবি ইয়াক মাৰি দেখা ইয়াক মাৰি দেখা প্ৰেমিক চৰাই এই টাইপৰ ল'ৰাবোৰে গাৰ্লফ্ৰেণ্ডৰ লগত অকল ফোনত বিজি হৈ থাকে চেক দেম আউট কিনো কথা
সঁচা এলেণ্ডিয়ে কি কৈছে জানা সি হেনো বোলে 8 টাকা মিছন চাৰিআলি চাব যাব অবে মিছন চাইনাত সি নাজানে মিছন চাৰিআলি গৈ আছে হোষ্টেলত কিছুমান এনেকুৱা ল'ৰা থাকে যি ইমানেই গান উঠোৱে যে তেওঁলোকে ভাবি লয় মই গিনিজ বুকত মোৰ নামটো গান উঠোৱা ল'ৰা লিষ্টত মই ৰাখিমেই চাওঁচোন আহক উঠাব আজি কেনেকৈ আছিলে 12 তাৰিখ বে আজি 12 তাৰিখ তোৰ গা ধোৱা ডেট হয় নে নহয় আজি কেলাই বাৰী গা ধোৱা কেলা গোন্ধত থাকিব পৰা নাই কেলা মানুহ বল গা ধোঁ বল 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 তোৰ টেনশ্যন ল'ব লাগে বল চাবোন তাবোন চব আমি ৰেডি কৰিছোঁ উঠ 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 শুনক আজি ছেপ্টেম্বৰ মাহৰ 12 তাৰিখে কিৰণ কুমাৰ চেত্ৰীয়ে সুদীৰ্ঘ 1 মাহৰ মূৰত নিজৰ গা ধোৱা কাৰ্য সমাপন কৰিব সো ভিউৱাৰ্ছ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আপোনালোকৰ যদি কিবা ক'বলৈ থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আমাৰ চেনেল নাটছ মিডিয়াক ছাবস্ক্ৰাইব কৰিব থেংক ইউ I'm a broken record.